বলিউডে নিৰ্মাণ কৰিব জুবিন গাৰ্গৰ বায়োপিক অৰ্থাৎ জীৱনীমূলক ছবি। নেটফ্লিক্স আৰু বালাজী টেলিফিল্মছৰ সহযোগত নিৰ্মাণ কৰা হ'ব এই ছবিখন। অসমৰ হিয়াৰামঠু তথা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ আজি প্ৰায় ৯-১০ দিন অতিক্ৰম হৈছে। প্ৰায় ৪২টা ভাষা আৰু ৪০,০০০তকৈ অধিক গান গাই অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সংস্কৃতি আৰু অসমীয়াক গৌৰৱান্বিত কৰা জুবিন গাৰ্গৰ মৃত্যুৱে এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে সমগ্ৰ অসমবাসীক। মৃত্যুৰ পিছতো বিশ্ব অভিলেখ গঢ়া মৰমৰ শিল্পীজনৰ আকস্মিক দেহাৱসানক এতিয়াও অনুৰাগীসকলে সহজে গ্ৰহণযোগ্য কৰিব পৰা হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুত একত্ৰিত হোৱা জনসমুদ্ৰক দেখি দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম হতভম্ব হৈ পৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গৰ জীৱনভিত্তিক ছবি অৰ্থাৎ বায়োপিক নিৰ্মাণ কৰা হ'ব বলিউডত। এই ঘোষণা কৰিলে বলিউডৰ বিশিষ্ট প্ৰযোজিকা তথা বলিউডৰ বিশিষ্ট অভিনেতা জিতেন্দ্ৰৰ জীয়ৰী একতা কাপুৰে। নেটফ্লিক্স আৰু বালাজী টেলিফিল্মছৰ সহযোগত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ বায়োপিক ছবিখন। ২০২৬ চনৰ পৰা এই ছবিখনৰ শ্বুটিঙৰ কাম আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে। ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যৰ বাবে বম্বেৰ পৰা এটা দল অসমলৈ আহিব। জুবিন গাৰ্গৰ পৰিয়াল আৰু ঘনিষ্ঠৰ সৈতে পৰ্যায়ক্ৰমে আলোচনাত মিলিত হ'ব দলটোৱে। জুবিন গাৰ্গৰ বায়োপিক ছবিখনৰ প্ৰযোজিকাৰ দায়িত্বত থাকিব একতা কাপুৰ। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।